হাই ফ্ৰেণ্ডছ, দেখিবলৈ কি পাইছে মোৰ বস্তুবোৰ কিছুমান খিচিমিচি পেকিং। আজি ৰাতিপুৱা এয়া 6 বাজিছে, আমি ৰেডি হৈ গ'লোঁ আৰু এয়া ল'ৰা ৰেডি হৈছে। এয়া আমি গোটেইবোৰে মিলি যে চেলচৰ যাম। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম আৰু ৰাস্তাত কি কি ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পায় মই আপোনালোকক দেখুৱাই গৈ থাকিম। কাৰণ গুৱাহাটীৰ পৰা চেলচৰ ৰাস্তাটো প্ৰাকৃতিক সৌন্দৰ্যবোৰ ধুনীয়া আৰু মই সেয়েহে মই আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে, বলক তেনেহ'লে গৈ থাকোঁ। ঠিক আছে। এয়া ফ্ৰেণ্ডছ, আমি ওলালোঁ, 6:30 হৈছে। আমি ওলালোঁ এতিয়া, গোটেই পেকিং চেকিং কৰি মেলি অকণমান দেৰি হৈ গ'ল আৰু সোনকালে ওলাম বুলি ভাবিছিলোঁ। এতিয়া যিয়ে নহওক গৈ থাকোঁ। ল'ৰা চাৰিওফালে চাই আছে আৰু বাবু ক'ত যাব? শিলচৰত। অঁ, ল'ৰা এক্সাইটেড হৈ আছে, কেতিয়া যাম। সি আজি বিশ্বাস কৰিব 4:45 উঠি মেলি গৈ আছে, কেতিয়া যাম, কেতিয়া হ'ব, কি হ'ব। কিন্তু মই গোটেইখিনি কাম চাম কৰি মেলি ওলাওঁতে অকণমান দেৰি হৈ গ'ল। আমি আৰু সোনকালে ওলাম বুলি ভাবিছিলোঁ, তথাপিও একো নাই, গৈ থাকোঁ লাহে লাহে। পাহৰুৱা ৰাস্তা, যিমানখিনি পাৰিম আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। শিলচৰ নোযোৱা এবছৰ মানে হ'ল, ক'ভিডৰ কাৰণে যাব পৰা নাছিলোঁ। কাৰণ ক'ভিড বহুতে আহিছিল, তাৰে আগতে গৈ আহিছিলোঁ। তাৰপিছত হ'ল ল'ৰাৰ ক্লাছ চলিলে আৰু ল'ৰা সৰুৰ কাৰণে অকণমান যাবলৈকেও ৰিক্স হ'ল। সেয়েহে আমি আজি ট্ৰেইনত নগৈ নিজৰ গাড়ী লৈ গৈ আছোঁ। কাৰণ কিয়, ট্ৰেইনত গ'লে অকণমান ক'ভিডৰ কাৰণে ভয় আকৌ আৰম্ভ হ'বলৈকে ধৰিছে। সেয়েহে আমি এনেকুৱাকৈ গৈ আছোঁ। আৰু শিলচৰত মোৰ শহুৰৰ ফেমিলিটো আছে, ফেমিলিৰ মাজত আছে শাহু আছে, তাৰপিছত দেউৰ আছে, জা আছে, দেউৰৰ এটা ল'ৰা আৰু ছোৱালী আছে। গোটেইবোৰকে আমি লগ পাম। আৰু বাবু কোৱা, কাক লগ পাবা কোৱাচোন? কাকু, প্ৰাচী, ছটমা, ভানিক। ছটমা মানে খুৰীয়েক হয়, কাকু মানে একো গমেই পাইছে। তাৰপিছত ঠামি মানে আইতাক হয়, নমলীয়া। এয়া গণেশ মন্দিৰ পালোঁ আমি, গণেশ মন্দিৰত প্ৰণাম কৰিলোঁ আৰু এতিয়া আমি খানাপাৰা হৈ ওলাই গৈ থাকিম। এয়া হাজবেণ্ডে চলাই আছে গাড়ী আৰু হাজবেণ্ড এক্সাইটেড হ'বই, কাৰণ এবছৰমান তেওঁৰো হ'ল, যোৱা হোৱা নাই। আমি একেলগে, তেওঁ মাজতে এবাৰ গৈছিলে, এতিয়া আৰু যোৱা হোৱা নাই, সেইকাৰণে এক্সাইটেড। ব'লক গৈ থাকোঁ। এয়া চাওক, আমি খানাপাৰা পালোঁ, ব্ৰিজৰ ওপৰে গৈ আছোঁ। খানাপাৰা পইণ্ট পালোঁ আমি। খানাপাৰা গণেশ মন্দিৰ আহি পালোঁ আমি। ইয়াতে হ'ল। এয়া ব্ৰিজৰ তলেৰে আহিলোঁ আমি। এয়া ব্ৰিজৰ ওপৰে গ'লে দূৰৰ পৰা দেখা পায়, মই সেইকাৰণে তলেৰে আহিলোঁ। খানাপাৰা পেট্ৰল পাম্পত ৰখিছোঁ, তেল ভৰালোঁ। গাড়ী লৰাই দিছে, সেইকাৰণে ল'ৰাও গাড়ী লৰাব ধৰিছে। সেয়া ঠিক আছে, ব'লক আৰু বেছি ৰখাৰখি নকৰি ফালে গৈ থাকোঁ আমি। হাজবেণ্ডে পেট্ৰল ভৰাই আছে, তেল ভৰালোঁ, তেল পুৰা ফুল টেংকি কৰিছোঁ। ফুল টেংকি কৰিছে, এতিয়া গৈ থাকিম। এয়া আমি যোৰাবাট পালোঁ। ওপৰেৰে গ'লে আমি আপাৰ আছাম যাব পাৰিম আৰু তলেৰে এইফালে দেখিবলৈকে পাইছে, তলেৰে এইফালে মই দেখুৱাই দিছোঁ। এয়া এইটো আপাৰ আছামৰ ৰাস্তা আৰু আমি এইফালে কৰি গ'লোঁ মেঘালয় হৈ শিলচৰ যাম আমি। এতিয়াও অসমৰ যিটো মহাসড়ক সেইটো এতিয়ালৈকে হোৱা নাই, সেয়েহে আমি এতিয়া মেঘালয় হৈয়ে যাব লাগে। আৰু যদি সেইটো মহাসড়কটো হৈ যায়, তেতিয়াহ'লে আমি আপাৰ আছাম হৈ ওলাই যাব পাৰিম। এতিয়া টোল ৰোড ষ্টাৰ্ট হৈ গ'ল। এয়া
টেম্পু পালোঁ আমি এতিয়া চিধা গৈ থাকিম ইয়াতে নৰখোঁ চাহ তাহ খোৱাৰ কাৰণে মই মোটামুটি বনাই আনিছোঁ সেয়েহে ইয়াতে নৰখোঁ আমি যিমান সোনকালে পাৰোঁ গৈ থাকিম ইয়াৰ ৰাস্তাটো চাওঁ দূৰৰ পৰা দেখিবলৈকে ইমান ধুনীয়া ধুনীয়া সেউজীয়া গছবোৰ আৰু এতিয়াতো ফাগুন মাহ চলি আছে গছৰ পাত তথাপিতো দেখিবলৈকে পাইছে সেউজীয়া হৈ আছে আৰু মই সেয়েহে দূৰৰ পৰা ৰাস্তাটো দেখুৱাবলৈকে চেষ্টা কৰিছোঁ যে ইমান ধুনীয়া ৰাস্তা এইবোৰ ৰাস্তাত লং ড্ৰাইভ কৰি খুব ভাল লাগে আৰু ৰাস্তাটো ভাল যিহেতু আমি গাড়ী লৈ গ'লেও আমি কষ্ট অনুভৱ নকৰোঁ আৰু চাওক মই যিমান পাৰোঁ দেখুৱাবলৈকে চেষ্টা কৰিছোঁ ছাইডৰ পৰিৱেশবোৰ ৰাস্তাৰ কেনেকুৱা ক্লিন আৰু মেঘালয়ৰ এটা ভাল লাগে যে বহুত নিট এণ্ড ক্লিন হয় আৰু পাহাৰবোৰ থাকে কাৰণে ইয়াতে ধুনীয়া ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহে এতিয়া আমি শ্বিলং বাইপাছ পাম আৰু যিটো ৰাইট ছাইডে গ'লে শ্বিলং চিটি পোৱা হয় আগতে আমি শ্বিলং চিটি হৈ গৈছিলোঁ শিলচৰ যাওঁতে এতিয়া নালাগে এতিয়া আমি লেফ্ট ছাইডে ল'ম লেফ্ট ছাইডে শ্বিলং বাইপাছ তাৰপিছত শ্বিলং বাইপাছ ক্ৰছ কৰাৰ পিছত আমি পাম জোৱাই বাইপাছ আমি এনেকুৱা বাইপাছ হৈয়ে শিলচৰ গৈ থাকিম আৰু ৰাস্তাটো খুব শ্বৰ্ট হৈ যায় বাইপাছ হৈ গ'লে আৰু আমি এইফালে যাম এতিয়া বাইপাছ হৈ এইফালে আমি শিলচৰ গুচি যাম আমি শ্বিলং টাউনত সোমাব নালাগে এতিয়া আগতে কিন্তু শ্বিলং টাউন হৈ যাব লাগিছিলে এতিয়া নালাগে এতিয়া আমি এনেকুৱা বাইপাছ হৈ ওলাই যাব পাৰোঁ ইয়াৰ পৰা শিলচৰ টোল ৰোড ষ্টাৰ্ট হৈ গ'ল আৰু আগত আমি টোল গেট পাম এতিয়া আমি ব্ৰেকফাষ্ট কৰিম আৰু ব্ৰেকফাষ্টত মই বনাই আনিছোঁ বন্ধাকবি আলু ভাজি আৰু এইফালে বনাইছোঁ পৰঠা কিন্তু দৌৰা-দৌৰি বনালোঁ কাৰণে ইমান এটা ঠিক নহ'ল দেখিবলৈকে পাইছে আমি ৰাতিপুৱাই ওলাই গৈছোঁ আৰু ৰাতিপুৱা এনেকুৱা বনোৱা সম্ভৱ নহয় আৰু এতিয়া মই ল'ৰাক খুৱাম প্ৰথমতে কি খাই আছা পৰঠা পৰঠা খাই আছা এতিয়া আমাৰ চাহ তাহ খোৱা লোৱা হ'ল এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰি দিওঁ এক কিলোমিটাৰ আছে আৰু টোল ৰোড আৰু ছাইডৰ ভিউ চাম ধুনীয়া একদম ক'ত আছে টোল গেট এইখিনি দেখিব ধুনীয়া এই জেগাখিনিত শ্বিলং বাইপাছ শেষ হৈ গ'ল আৰু দেখিবলৈকে পাইছে ৰাইট ছাইডে শ্বিলং চিটি যায় আৰু আমি লেফ্ট ছাইডে ওলাই যাম আৰু এইফালে পাম আমি জোৱাই বাইপাছ আৰু এইফালে আমি শিলচৰলৈকে গৈ থাকিম চাওক লোকেশ্যনটো কি ধুনীয়া মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুওৱাৰ চেষ্টা কৰিম ল'ৰা ভাগৰি গৈছে কাৰণ ইয়াৰ কাৰণে মই কিছুমান ৰাস্তাৰ শ্বৰ্টবোৰ কৰিব নোৱাৰা হ'লোঁ কি কৰি আছা এয়া গান শুনি আছোঁ গান শুনি আছোঁ ৰেষ্ট কৰিছোঁ গান লগাইছোঁ ল'ৰা জাৰ্ণি কৰি অলপ ভাগৰ লাগিছে সেয়েহে ইয়াতে আমি 5-10 মিনিট ৰেষ্ট কৰিম আৰু লগতে গানো শুনিম দেখিবলৈকে পাইছে ইয়াতে লিখা আছে ৱেলকাম টু জয়ন্তা হিলছ ডিষ্ট্ৰিক্ট এয়া আমি এতিয়া জয়ন্তা হিলছ সোমাম এয়া জোৱাই বাইপাছ ষ্টাৰ্ট হৈছে এতিয়া আমি জোৱাই বাইপাছেৰে ওলাই যাম লৈকে পাইছে ৰাইট ছাইডে জোৱাই টাউনলৈকে গুচি যায় আৰু আমি এইফালে লেফ্ট ছাইডে জোৱাই বাইপাছ হৈ আমি শিলচৰলৈকে ওলাই যাম এয়া জোৱাই মই আপোনালোকক দেখুৱাইছোঁ এইফালে জোৱাই টাউনলৈকে যায় আৰু আমি এইফালে জোৱাই বাইপাছ হৈ ওলাই গুচি যাম আমি ক'ত আছোঁ এতিয়া শিলচৰ ক'ত আছোঁ এতিয়া শিলচৰ নহয় তো এতিয়া জোৱাই বাইপাছ জোৱাই বাইপাছ
এইখিনিতে জয় বাইপাছটো শেষ হৈ গ'ল আৰু দেখিবলৈকে পাইছে ৰাইট চাইডে মই দেখুৱাই দিছোঁ ৰাইট চাইডে জয় চিটিলৈকে যায় আৰু আমি লেফ্ট চাইডে ওলাই যাম শিলচৰলৈকে গুৱাহাটী টু শিলচৰ যোৱাৰ সময়ত 5টা টোল গেট পৰে 4টা পৰে মেঘালয় বৰ্ডাৰত আৰু এটা পৰে আসাম বৰ্ডাৰত এইটো আমি 3 নম্বৰ টোল গেট পাইছোঁ আৰু আসাম বৰ্ডাৰৰ টোল গেটটো এতিয়াও ষ্টাৰ্ট হোৱা নাই আমি এতিয়া লাটুমবাই আহি পালোঁ আৰু লাটুমবাই বহুত কেইখন ৰেষ্টুৰেণ্ট আছে য'ত আপোনালোকে লাঞ্চ ডিনাৰ দুইটাৰে সুবিধা পোৱা যায় আৰু ইয়াৰে ভিতৰত মোৰ পাৰ্চনেল কথা মই ইয়াৰে ভিতৰত আটাইতকৈ ষ্টাৰলাইন ৰেষ্টুৰেণ্টখন মই বেছি ভাল পাওঁ কাৰণ কিয়নো ইয়াতে বহুত চফা থাকে এনি টাইম চফা দিনে ৰাতি চফা দেখোঁ আৰু আমি আহিলে মেক্সিমাম ইয়াতে খোৱা লোৱা কৰোঁ কিন্তু আজি মই ঘৰতে বনাই আনিছোঁ কাৰণে মই অকণমান আগত গৈ খাম এতিয়া মই ইয়াতে ফ্ৰেছ হৈ ল'লোঁ আমি লাটুমবাইৰ পৰা ষ্টাৰ্ট দিলোঁ এতিয়া গৈ থাকিম আৰু আগত নেক্সট যেতিয়া পাওঁ ইয়াতে লাটুমবাইত নাখালোঁ নেক্সট যেতিয়া পাম আমি ঘৰৰ পৰা বনাই লৈ আহিছোঁ সেয়েহে বাহিৰত খাই ল'ম নেক্সট জেগাৰ ডোখৰ চাই থাকিম আৰু যেতিয়া পাওঁ আমি খাই ল'ম এইখিনি খিলাৰীহাট কয় এতিয়া আমি আহি পালোঁ খিলাৰীহাট আৰু এইটো পৰে জয়ন্তীয়া হিলছ ডিষ্ট্ৰিক্টত আৰু ইয়াতে দেখিবলৈকে পাইছে ইয়াতে ডাঙৰ এখন মাৰ্কেট আছে আশে পাশে চাৰিওফালে বজাৰ দেখিবলৈকে পাইছে মই যিমানখিনি পাৰোঁ দেখুৱাবৰ চেষ্টা কৰিছোঁ আৰু ইয়াতে বেছিভাগ লেডিছে বিজনেছটো কৰে জেন্টছতকৈ লেডিছৰ বিজনেছটো বেছি হয় ইয়াতে লেডিছে কামবোৰ কৰে আমাৰ যেনেকৈ জেন্টছে বিজনেছ কৰে অফিচ যায় গোটেই কামখিনি জেন্টছে চম্ভালে ইয়াতে কিন্তু লেডিছে সেই কামখিনি লেডিছে কৰে এতিয়া আমি লাঞ্চ কৰিম আৰু লাঞ্চত আছে দাইল ভাজি কণীৰ জোল আৰু তাতে মই মচুৰ দাইলৰ বৰা বনাই লৈ আহিছোঁ এইখিনি খুব ৰাতিপুৱাই বনাইছোঁ দৌৰাদৌৰিকৈ আৰু ফাৰ্ষ্ট মই হাজবেণ্ডক দি দিম আৰু ল'ৰাক খুৱাই ল'ম তাৰপিছত মই খাই ল'ম হাই ফ্ৰেণ্ডছ মই এতিয়া মায়ে ভাত খুৱাই আছে মোক কোৱা ফ্ৰেণ্ডছ আমি ঘৰৰ পৰা বনাই আনিছিলোঁ যে সেয়া খোৱা লোৱা হৈ গ'ল এতিয়া আমি গৈ থাকোঁ এয়া হাজবেণ্ড ল'ৰা গোটেইবোৰে আমি খালোঁ টেষ্টি হৈছে ভাল বনাইছে থেংক ইউ বলো আমি সোনাপুৰ পাম সোনাপুৰৰ চেক পোষ্ট সোনাপুৰৰ ভিউ এতিয়া আমি সোনাপুৰ ব্ৰিজত উঠিলোঁ আৰু দেখিছেনে সোনাপুৰৰ ভিউটো কিমান ধুনীয়া ইয়াৰে লেফ্ট চাইডে দেখা পাব আপোনালোকে নাৰপিউ ৱাইল্ড লাইফ চেঞ্চুৰী দেখা পাব এয়া দেখিবলৈকে পাইছে মই দেখুৱাইছোঁ ইয়াতে কিন্তু গাড়ী ৰখিব নোৱাৰিম কাৰণ ইয়াতে আৰু এইটো এৰিয়া ৱাইল্ড লাইফ জোনত পৰে
ইয়াতে আপোনালোকক ভাল ভাল চিনাৰী দেখুৱাব পৰা গ'লহেঁতেন, কিন্তু ক'লোৱে যেনেকুৱা ইয়াতে ৰেষ্ট্ৰিকশ্যন আছে, সেয়েহে নোৱাৰিম। আগলৈকে যদি পাৰোঁ দেখুৱাব চেষ্টা কৰিম। ফ্ৰেণ্ডছ, এতিয়া আমি আহি পালোঁ উমকিম। এই জেগাখিনিতে আগতে আমি ছুপাৰত আহোঁতে ইয়াৰ পৰা স্কৰ্ট দি লৈ গৈছিলে। নাইট ছুপাৰত যেতিয়া আহিছিলোঁ তেতিয়া স্কৰ্ট দি লৈ গৈছিলে, আৰু এতিয়া অৱশ্যে এনেকুৱা পৰিস্থিতি নাই। অলপ পিছতে পাই যাম ৰাতাচৰা, যিটো হৈছে অসম আৰু মেঘালয় বৰ্ডাৰ। এই ব্ৰিজখন ক্ৰছ কৰাৰ পিছতে আমি অসম বৰ্ডাৰ পাম। ব্ৰিজৰ এইটো এতিয়া আমি বৰ্তমান মেঘালয় আছোঁ। এই দেখিবলগীয়া হৈছে মেঘালয়, আৰু এতিয়া আমি ব্ৰিজখন ক্ৰছ কৰিম। ব্ৰিজ ক্ৰছ কৰিম। ব্ৰিজ ক্ৰছ কৰাৰ পিছত আমি মেঘালয় এৰি আমি অসমত সোমাম। কি বাবা? ভাগৰ লাগিছে? পামতো, আৰু বেছি দেৰি নাই। নাই, পাম। টি গাৰ্ডেন দেখাবা? অঁ, টি গাৰ্ডেন দেখাবা? ঠিক আছে দিয়া। এইটো বাবাই দিছে নেকি? ফ্ৰেণ্ডছ, এতিয়া নামিছোঁ। ৰাস্তাৰ কাষত নামি অকণমান ৰেষ্ট লৈছোঁ মানে আপোনালোকক দেখুৱালোঁ টি গাৰ্ডেন। ল'ৰা অকণমান সাৰ পালে, সেয়েহে দেখুৱাব পাৰিম বুলি অকণমান নামিলোঁ। এয়া দেখিছে মোৰ চাৰিওফালে টি গাৰ্ডেন, একদম ভাল লাগিছে। আৰু মোৰ এইফালেও আছে টি গাৰ্ডেন। এয়া টি গাৰ্ডেন। এতিয়া আবেলি 4:30 বাজিছে, আৰু আমি গৈ পাম খুব সম্ভৱ 7টামান বাজিব চাগে। এয়া দেখিছে পৰিৱেশটো কি ধুনীয়া। আপোনালোকক চাহ বাগান দেখুৱালোঁ, আৰু লগতে ৰাস্তাটো দেখুৱালোঁ। একদম ৰাস্তাটো প্লেইন। এতিয়া আহি ভাল লাগিছে। ল'ৰা একদম ভাগৰি পৰিছে, সেইকাৰণে মই বেছি ৰেকৰ্ডিং কৰিব পৰা নাই। ইয়াৰ পিছত আমি কালাইন পাম। কালাইন পোৱাৰ পিছত বদৰপুৰ পাম। তাৰপিছতহে লেফ্ট ছাইডত গৈ পেলাই আমি শিলচৰলৈকে যাম। আৰু খুব সম্ভৱ শিলচৰ গৈ পাওঁতে 6:30 7টামান হ'ব পাৰে। এয়া কালাইন পাম আৰু আমি শিলচৰ ইয়াৰ পৰা 39 কিলোমিটাৰ, বদৰপুৰ 14 কিলোমিটাৰ, আৰু কৰিমগঞ্জ 39 কিলোমিটাৰ। বদৰপুৰ ব্ৰিজ পাম। শিলচৰ ইয়াৰ পৰা 30 কিলোমিটাৰ। আমি লেফ্টে গুচি যাম, হাইলাকান্দি চিধা, আৰু কৰিমগঞ্জ হ'ল ৰাইটে। আমি লেফ্টে গুচি যাম। 30 কিলোমিটাৰ আৰু বাকী আছে, আৰু মোটামুটি 1 ঘণ্টামানৰ ভিতৰত পাই যাম আমি। এয়া হ'ল বৰাক নদী। এইফালে কৰিমগঞ্জ গুচি যায়, আৰু এইফালে আমি শিলচৰ গুচি যাম। এইটো হৈছে সিদ্ধেশ্বৰী শিৱ মন্দিৰ। মই গুৱাহাটীলৈকে যাওঁতে মই আপোনালোকক দেখুৱাম। আজি মই বাহিৰৰ পৰা ফটো দেখুৱালোঁ। এয়া শিলচৰ টাউন সোমাই গ'লোঁ আমি। দেখিছে কিমান ভিৰ হৈ গৈছে। ৰাস্তা পুৰা জাম হৈ গৈছে। এয়া শিলচৰ ৰেল ষ্টেচন। এয়া ফ্ৰেণ্ডছ, দেখিছে আহি পালোঁ এতিয়া আমি। এতিয়া ৰাতি হৈ গ'ল, আৰু বেছি কথা নাপাতোঁ। মোৰ ভিডিঅ'টো এতিয়া ইয়াতে সমাপ্ত কৰিছোঁ। নেক্সট লগ পাই আছোঁ। ঠিক আছে।